নমস্কাৰ বন্ধুসকল, আপোনালোকে এবাৰ পুনৰ স্বাগতম জনাইছোঁ আমাৰ নিউ ভিডিঅ'লৈ। তো যদি আপুনি আমাৰ ভিডিঅ'ত নতুনকৈ চাইছে আৰু আমাৰ চেনেল প্ৰথমবাৰে আহিছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা আৰু ভিডিঅ'খন লাইক কৰি যাবা। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে তেনেহ'লে আমাৰ চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰিবা। তো আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক গীতটো কি? তো এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন এ অমৰ আপোনাৰ দেশ। নেক্সট প্ৰশ্নটো হ'ল কোনে অসমৰ ৰাজ্যিক গীতটি ৰচনা কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ল অপশ্যন এ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক নৃত্য কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ল অপশ্যন চি শাস্ত্ৰীয় ধ্ৰুপদী। নেক্সট প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক ফুলবিধ কি? এইটো অপশ্যন বি ৰাইট হ'ব কপৌ। কপৌ ফুলৰ বৈজ্ঞানিক নাম কি? অপশ্যন এ টু ৰাইট হ'ব ফ্ৰগটেইল অৰ্কিড। নেক্সট প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক গছ কি? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন এ হলং। আৰু বন্ধুসকল, আমাৰ কেইটা ভিউৱাৰসকলৰ কমেণ্ট আহিছিল যে তেওঁসকলক আমাৰ ন'টিফিকেশ্যন নাপায়। সেইকাৰণে আমি আপোনালোকক জনাব বিচাৰোঁ যে আপুনি ছাবস্ক্ৰাইব কৰা সময়তে ন'টিফিকেশ্যন পাবলৈ ছাবস্ক্ৰাইব কৰি বেল আইকনত অল প্ৰেছ কৰি থাকিবা। তেনেহ'লে আপোনাৰ আমাৰ ন'টিফিকেশ্যনটো পাই থাকিবা। অসমৰ ৰাজ্যিক প্ৰাণী কি? তো এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব এটা শিঙৰ গড়। অসমৰ ৰাজ্যিক চৰাই কি? অসমৰ ৰাজ্যিক চৰাই হৈছে দেওহাঁহ বা বনহাঁহ। ভাৰতৰ সকলো ৰাজ্যৰ GSDP-ৰ ক্ষেত্ৰত অসমৰ স্থান কি? এইটো হ'ব অপশ্যন এ 17th। লোকসভাত অসমৰ মুঠ আসনৰ সংখ্যা কিমান?